নগাঁও জিলাৰ কামপুৰৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱ থানত 6 দিনীয়াকৈ ভাগৱত পাঠৰ আয়োজন কৰা হৈছে আৰু মই আহিলোঁ শেষৰ দিনৰ আগদিনা অৰ্থাৎ 25 জানুৱাৰী আৰু আহি পেলাই আপোনালোকক কেনেকুৱা কি পৰিৱেশ দেখুৱাম। প্ৰথমতে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে ধুনীয়াকৈ তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। লগতে ভিতৰত গৈ দেখিলোঁ চাকি বন্তি জ্বলাবৰ কাৰণে বহুত মানুহৰ ভিৰ আৰু ময়ো ভাবিলোঁ চাকি এগছ জ্বলাওঁ, কিন্তু ভিতৰত চাকি জ্বলাব নিদিয়ে। আপোনালোকে দেখিছে যথেষ্ট মানুহ আছে, মানে এই ভাগৱত পাঠৰ অনুষ্ঠানত বিভিন্ন জাতি ধৰ্ম ভাষা সকলো লোকেই ইয়াত আহে আৰু সেইটো কাৰণে ইয়াত বহুত ভাল লাগে, মানুহ বহুত বেছি হয়। আৰু মই চাকি গছ ধুনীয়াকৈ জ্বলালোঁ আৰু জ্বলাই পেলাই ঈশ্বৰৰ ওচৰত সেৱা ল'লোঁ। আপোনালোকে দেখিছে ভিতৰতো যাবই নোৱাৰে, ভিতৰত যিহেতু ভাগৱত পঠা হৈছে। আৰু দেখিলোঁ বিভিন্ন ঠাইৰ পৰা সাংবাদিক আহিছে, সাংবাদিকে তেওঁলোকৰ ইণ্টাৰভিউ দিলে। আৰু ইয়াত যিহেতু বাইক ষ্টেণ্ড বা বাহন ৰখোৱাৰ ঠাইবোৰ দেখিছে যথেষ্ট ভিৰ হৈছে। আৰু ইয়াত ভিতৰত যিটো খোৱাৰ ভিতৰত যিটো ভোজনালয়ত আপোনালোকে দেখিছে কিমান মানুহে একেলগে খোৱাৰ ব্যৱস্থা কৰি দিছে। আৰু ভিডিঅ'টো ইমানেই আছিলে, বৰ বেছি দীঘলীয়া নকৰোঁ। সকলোৱে যদি চাইছে গৈছে এবাৰ কমেণ্ট কৰিব।